my channel Daily Life. মই চাইনিকে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছো এটা নতুন ভিডিঅ'ৰ সৈতে আৰু আপোনালোকক আগতীয়াকৈ কৈ দিও আপোনালোকে মানে ভিডিঅ'ৰ কোৱালিটি ইমান এটা ভাল নাপাব। গধূলিৰ সময় সেয়েহে অকমান আন্ধাৰ হৈ আছে আৰু ঘৰৰ ভিতৰতে যেতিকে মই ভিডিঅ' বনাই আছো সেইকাৰণে অকমান ৰাতিপুৱাৰ ভাগতে এটা বস্তু বনাইছিলো মানে আপোনালোকে গোটে জানে যে চাউলৰ গুৰি দি এটা পিঠা বনোৱা হয়। আমাৰ ইয়াত খলা চাপৰি পিঠা বুলি কোৱা হয় আৰু খলা চাপৰি পিঠা বনাইছিলে আৰু মই তেনেকৈ বেসিক্যালি খলা চাপৰি পিঠা খাই ভাল লগা হলে মোৰ ষ্টাইলত অকমান বনালো কিবা কিবি মিক্স কৰি আৰু সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকৈ কি দি বনালো মই পিঠাখন। মোৰ চইচ মতে বনাইছো আপোনালোকৰ কেনেকুৱা লাগে ক'ব আৰু আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে তেনেকৈ বনাই খাব আৰু মই কেনেদৰে বনালো সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। বৰ বিশেষ একো নহয় কিন্তু বহুতে ভাবিব কি এইটো দেখাবলগীয়া আছিল কিন্তু যিহেতুকে মোৰ বহুত বস্তুৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰো কেনেদৰে খাওঁ কি খাওঁ কেনেদৰে বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰো হ'লে এইটোও কৰিলো আৰু এনে কেনে লাগে ক'ব মোক কমেণ্টত জনাব কেনেকুৱা লাগিছে। It's my time, it's my life. I can do what I like for the price of a smile. I got a ticket to ride, so I keep living 'cause it feels right. ইয়াতে মই মিক্সিৰ জাৰ এটা লৈছো। ইয়াতে মই 4 চামুচ পিঠাগুৰি দি দিম। মিডিয়াম সাইজৰ চামুচেৰে 4 চামুচ পিঠাগুৰি দি দিছো ইয়াতে মই। এতিয়া পিঠাগুৰিখিনিৰ ওপৰত মই সিজাই লোৱা আলু দি দিছো। মই আলু এটা সিজাই লৈছিলো আৰু এতিয়া মই মিক্সিৰ জাৰটো দিছো আলুখিনি আৰু এইখিনি পানী দি ধুনীয়াকৈ পিচি ল'ম। এতিয়া মই পিচি লোৱা মিশ্ৰণটো এটা পাত্ৰত উলিয়াই ল'ম। এতিয়া আমি এইখিনিত সোৱাদ অনুসৰি নিমখ দি ল'ম। আপোনালোকে নিজৰ মতে সোৱাদ অনুসৰি নিমখ দি দিব। নেক্সট মই ইয়াতে দিম মই গোটা জিৰা খাই বহুতেই বেছি ভাল পাওঁ সেয়েহে মই গোটা জিৰাই ইয়াত দি দিম। মই বহুত ভাল পাওঁ খাই সেয়েহে মই ইয়াতে কেইটামান গোটা জিৰা দি দিছোঁ আৰু বেকিং চ'ডা আধা চামুচ দি লৈছোঁ ইয়াতে। মই বাৰু হাতেৰে দিলোঁ আপোনালোকে চামুচেৰে দিব। ধনিয়া গুড়ি অকণমান, নেক্সট জিৰাৰ গুড়ি দি লৈছোঁ ইয়াতে। জিৰাৰ গুড়ি অকণমান দি লৈছোঁ। নেক্সট এইখিনিক আমি ধুনীয়াকৈ ফেটি ল'ম। মিশ্ৰণটি ধুনীয়াকৈ মিক্স কৰি ল'ব। সেইখিনিত আমি কেঁচা ধনিয়া দি দিছোঁ। মই সৰু সৰুকৈ কাটি লৈছোঁ মিহি মিহিকৈ কেঁচা ধনিয়া। নেক্সট পুদিনা পাত মিহি মিহিকৈ কাটি লৈছিলোঁ। নেক্সট ইফালে নৰসিংহৰ পাত কাটি লৈছিলোঁ। নেক্সট অলপমান ডাঙৰকৈ পিঁয়াজ কাটি লৈছিলোঁ। নেক্সট জলকীয়া সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছিলোঁ। এই মিশ্ৰণটো আমি ভালদৰে মিলাই ল'ম। Which y'all consider the best. I consider mediocre. I want my bank accounts like Carlos Slims or at least a mini Oprah. Baby just close your eyes. এতিয়া মই তেলত ধুনীয়াকৈ ভাজি লৈছোঁ। তেতিয়াহ'লে কেনেকুৱা লাগিল চাই কিনে মোক কমেণ্টত জনাব। মই আজি আপোনালোকক 4টা বেচনৰ ফেচ পেকৰ বিষয়ে জনাম। এতিয়া আমি আগবাঢ়িছোঁ প্ৰথমটো ফেচ পেকৰ ওচৰলৈ মানে ফেচ পেকটো কেনেদৰে বনাম। প্ৰথম ফেচ পেকটো বনাবৰ কাৰণে আমাক লাগিব বেচন এচামুচ, পকা বিলাহী চুকি লোৱা আধা লাগিব। পকা বিলাহী এটাৰ আধা আমি চুকি ল'ব লাগিব। নেক্সট এল'ভেৰা জেল এচামুচ। এই গোটেইখিনি ইনগ্ৰেডিয়েণ্টছ মিলাই কিনে আমি এটা ফেচ পেক বনাব লাগিব। ফেচ পেকটো বনাই আমি মুখত লগাব লাগিব আৰু যেতিয়া অকণমান সময় থাকিব লাগিব আৰু যেতিয়া মুখত ধুনীয়াকৈ শুকাই যায় ফেচ পেকটো তেতিয়া আমি লাহে লাহে ঠাণ্ডা পানীৰে
খিনি গুচাই ল'ব লাগিব গুচাই লৈ ঠাণ্ডা পানীৰে মুখখন ধুই দিব আৰু এইটো কৰাৰ ফলত আপোনালোকে দেখিব যে আপোনালোকৰ মুখৰ ব্ল্যাক হেডছবোৰ কলা দাগবোৰ আচলতে আৰু আপোনাৰ পিম্পলছ প্ৰবলেম যিবোৰ আপোনালোকৰ আগে পিছে উঠি থাকে পিম্পলছবোৰ সেইবোৰ বহু পৰিমাণে নোহোৱা হয় আৰু মই এইটো ট্ৰাই কৰিছো অলৰেডি মই ধুনীয়া ৰিজাল্ট পাইছো ধুনীয়া হয় মানে মুখখন ধুনীয়া এটা গ্লো কৰে আৰু বিশেষকৈ অইলি স্কিন বিলাকৰ মানুহবিলাকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট মানে এইটো কৰিব পাৰে ভাল হয় এইটো তেতিয়াহ'লে আপোনালোকে কৰি চাব মানে কৰি চাব কেনেকুৱা লাগে আৰু ৰিজাল্টটো মোক কমেণ্টত জনাব নাপাহৰিব তেতিয়াহ'লে আহিছো নেক্সট এটা ফেচ পেকৰ ওচৰলৈ যেহেতু ফেচ পেকটো কেনেদৰে বনাম চাওঁ আহক নেক্সট ফেচ পেকটো আমি কেনেদৰে বনাম বেচনৰ সৈতে মই গোটেইকেইটা বেচনৰে কম হা নেক্সট এইটো বনাবৰ কাৰণে আপোনালোকে এচামুচ বেচন ল'ব লাগিব এগেইন নেক্সট চন্দন পাউডাৰ এচামুচ মিল্ক এচামুচ ল'ব মিল্ক লৈ কিনে গোটেইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'ব বনাই লৈ সেইটো মুখত লগাব ফেচ পেক বনাই ধুনীয়াকৈ আৰু শুকাই যোৱাৰ পিছত ঠাণ্ডা পানীৰে ধুনীয়াকৈ গুচাই কিনে ঠাণ্ডা পানীৰে মুখখন ধুই দিব সেম অইলি স্কিনৰ কাৰণেই হয় মই গোটেইকেইটা অইলি স্কিনৰ কাৰণেই দিছোঁ সেম ধুনীয়াকৈ আপোনাৰ যিটো পিম্পলছ প্ৰব্লেম হয় যিটো আপোনাৰ দাগ থাকে কলা বৰণ পৰি যায় ৰ'দৰ সূৰ্যৰ পৰা যিটো আপোনাৰ মানে কলা ব্ল্যাক হেডছ পৰি যায় ন সূৰ্যৰ ৰশ্মিৰ পৰা কিছুমানৰ কলা দাগ হৈ যায় মুখৰ সেইবোৰৰ পৰা বহুত পৰিমাণে আঁতৰত থাকিব পাৰি সেইবোৰ নোহোৱা হৈ যায় সেয়েহে আপোনালোকে সেইটো ট্ৰাই কৰিব পাৰে আৰু বহুত ধুনীয়া ৰিজাল্ট ওলাব বুলি মই ভাবো আৰু আপোনালোকে লগাই কেনেকুৱা পায় মোক কমেণ্টত জনাব ঠিক আছে আৰু এতিয়া নেক্সটটো বনাও কেনেকৈ আপোনালোকক কৈ আছো নেক্সট আৰু 3 নম্বৰ ফেচ পেকটো আমি কেনেদৰে বনাম আপুনি এচামুচ বেচন ল'ব এগেইন আৰু নেক্সট ল'ব গোলাপ জল বেচনত গোলাপ জল মিক্স কৰি ধুনীয়াকৈ পেষ্ট বনাই ল'ব পেষ্ট বনাই লৈ মুখত এপ্লাই কৰিব 15-20 মিনিট মান থৈ দিব তেনেকে তেতিয়া পুৰা ধুনীয়াকৈ শুকাই যাব ধুনীয়া হৈ যাব 15-20 মিনিট মানৰ পিছত এতিয়া আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব আৰু সেইটো সেম অইলি স্কিনৰ কাৰণে ব্ল্যাক হেডছ হওক দাগ হওক সূৰ্যৰ পৰা যেতিয়া আপোনাৰ স্কিনত বহুত এফেক্ট পৰে কলা দাগ হৈ যায় সেইটো যেতিয়া আপোনালোকে ফেচ পেকটো লগাই থাকিব তেতিয়াহ'লে সেইটোৰ পৰা বহুত পৰিমাণে ৰিফিল পোৱা যায় বহুত পৰিমাণে মানে সেইটোৰ পৰা দূৰ থাকিব পাৰি আপোনাৰ পিম্পলছৰ প্ৰব্লেম আঁতৰ হৈ যাব নেক্সট আপোনাৰ ব্ল্যাক হেডছবোৰ যে থাকে সেইবোৰ নোহোৱা হৈ যাব তো আপুনি এইটো ফেচ পেকো ব্যৱহাৰ কৰিব পাৰে এবাৰ এপ্লাই কৰি চাওক কেনেকুৱা হয় আৰু ৰিজাল্টটো মোক কমেণ্টত জনাব ঠিক আছে তেতিয়াহ'লে নেক্সট মই আৰু এটা ফেচ পেকলৈ আহিছোঁ সেইটো বেচনৰে হয় ফেচ পেকটো হ'ল মানে শেষৰটো হ'ল বেচনৰে হয় শেষৰ ফেচ পেকটো হ'ল আপোনালোকে বেচন এচামুচ নেক্সট হালধি এচামুচ নেক্সট পানী এই তিনিটা বস্তুৱে মিলাই লৈ ভালদৰে মিক্স কৰি লৈ আপোনালোকে এটা পেষ্ট বনাই ল'ব বনাই লৈ মুখত এপ্লাই কৰিব আৰু মুখত এপ্লাই কৰাৰ পিছত যেতিয়া ভাল শুকাই যাব ধুনীয়াকৈ আপোনালোকে 10-15 মিনিট থাকিব ধুনীয়াকৈ শুকাই যায় তেতিয়া ঠাণ্ডা পানীৰে ধুই দিব মোৰ গোটেইকেইটা ফেচ পেক অলপ একে ধৰণৰে খালি বস্তুবিলাক বেলেগ আৰু মই বিশেষকৈ অইলি স্কিনৰ কাৰণে এইটো বনাইছোঁ যে অইলি স্কিনত কেনেদৰে কি লগালে মানে ভাল হয় আৰু মই মোৰ যিহেতুকে অইলি স্কিন মই বহুত বেছি প্ৰব্লেম পাওঁ যেতিয়া একদম অইলি হৈ যায় ভাল নালাগে ইটোও লগাই চাব এইটো ফেচ পেকো লাষ্টটো যিটো মই ক'লোঁ সেইটোও কৰি চাব ধুনীয়া এটা ৰিজাল্ট পাব আপোনালোকে মানে স্কিনটো বহুত ধুনীয়া কোমল হৈ যায় আৰু নেক্সট আপোনাৰ ব্ল্যাক হেডছৰ প্ৰব্লেমেই হওক পিম্পলৰ প্ৰব্লেম মই আগতেও কৈছোঁ আৰু সেনেকুৱা প্ৰব্লেমো দূৰ হৈ যায় সেয়েহে আপোনালোকে এইটো এপ্লাই কৰি চাব পাৰে নিজৰ স্কিনত বহুত ধুনীয়া এটা ৰিজাল্ট আহে আৰু ময়ো মাজে কৰি থাকোঁ এইবিলাক ভাল পাওঁ কৰি স্কিনৰ কেয়াৰ লৈ ভাল পাওঁ সেইদৰে সেয়েহে আপোনালোককো মানে ক'লোঁ আৰু কেনেকুৱা মানে সেয়েহে আপোনালোককো জনালোঁ মানে মোৰ ফালৰ পৰা মোৰ অভিজ্ঞতাখিনি আপোনালোকক ক'লোঁ আৰু আগলৈকেও কৈ যাম মোৰ চেনেলত আপোনালোকে এনেকুৱা ভিডিঅ' টিপছ সৰু সুৰা টিপছ আৰু চবেই যিটো জানে সেইটো বেছিক যিটো টিপছ হয় সেইটো আপোনালোকে পাই থাকিব মোৰ চেনেলৰ জৰিয়তে যিখিনি মই ব্যৱহাৰ কৰোঁ সেইখিনি পাই থাকিব তেতিয়াহ'লে মোক কমেণ্টত জনাবলৈ নাপাহৰিব মোৰ টিপছকেইটা কেনেকুৱা লাগিল আৰু যদি আপোনালোকে আগতীয়াকৈ এইখিনি
মানে ব্যৱহাৰ কৰিছে অলৰেডি আগতীয়াকৈ মানে এইখিনি এপ্লাই কৰিছে নিজৰ স্কিনত তেতিয়াহ'লে সেইটোৰ ফলাফলটো কেনেকুৱা আহিছে বা আপোনালোকে কেনেকুৱা পাইছে এইখিনি কৰি কিনে সেইটো মোক কমেণ্টত জনাব। ভিডিঅ'টো সামৰাৰ আগে আগে মই আপোনালোকৰ এটা কথা ক'ব খুজিছোঁ। মই মানে যোৱাকালি এটা কেক বনাইছিলোঁ, যিটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহ'ল আৰু বেয়া নাপাব, আগৰ দৰে একেই আছিল কেকৰ। এই ফাৰ্ষ্ট ভিডিঅ'টো মোৰ চেনেলৰ ফাৰ্ষ্ট ভিডিঅ'টোত মানে মই যেনেকৈ কেক বনাইছিলোঁ সেনেকৈ এটা বনাইছোঁ, বিশেষ বেছি একো সেনেকৈ কৰা নাই। হ'লে মই কেকটো কেকৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ, বেয়া নাপাব, নেক্সট টাইম মানে পাক্কা শ্বেয়াৰ কৰিম। আৰু এতিয়া মানে আপোনালোক মই কেকটো দেখাব খুজিছোঁ, কেনেকুৱা হৈছিল আপোনালোকে কমেণ্টত জনাব, চাই কিনে কেনেকুৱা হৈছে। ঠিক আছে, তেতিয়াহ'লে আপোনালোকে ফটোখন চাই লওক আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, তেতিয়াহ'লে আজিলৈ বাই বাই। I used to believe we were burning on the edge of something beautiful, something beautiful. Selling a dream, smoking mirrors keep us waiting on